পাকঘৰটো চাফা কৰি উঠিলোঁ মাত্ৰ আৰু ঘৰৰ কাম কৰিছোঁ। আজি মানে খোৱাৰ পৰা উঠি ৰখা নাই আৰু বোলো সোনকালে কৰি লওঁ, নহ'লে বহুত দেৰি হয়। এটা সময়ত এনেকুৱা হয় কি কৰোঁ কি নকৰোঁ মানে দুপৰীয়া টাইমটোত এওঁ আহি পায় আৰু একো কামো নহয়, মাইনাও থাকে, মানে লৰালৰি হয়। আজি সেইকাৰণে ৰখা নাই, বোলো এলাহ নলগাওঁ, আজি সোনকালে কৰি যাওঁ। পাকঘৰটো চাফা কৰিলোঁ, এতিয়া ঘৰটো মুচিম। ৰুটি বনাই আছোঁ, ৰুটিখন পুৰিবই লৈছোঁ ৰ'ব। এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ আমি দুজনী মাক জীয়েকে। ৰেডি হৈ গ'ল মোৰ ব্ৰেকফাষ্ট। চাহখিনি হ'লে এতিয়া ব্ৰেকফাষ্ট কৰি ল'ম, কৰি পেলাই বাকী কি কৰোঁ দেখা যাব। আজি চাগে দিনত দালি পকৰি বনাম, মানে কালিয়ে ভিজাই থোৱা দালিখিনি কালি বনোৱা নহ'ল, ফ্ৰিজতে থোৱা আছে, তো আজি পিচি পেলাই তাকে বনাম। হা উঠা, খাই লওঁ, উঠা আহা অঁ আন্দা তুমি ভাল পোৱা, তুমি খাবা। মই বনাইছোঁ। এইটো চোৱা এতিয়া মই দুপৰীয়া বনাবলৈ ভেন্দি আৰু আলু কাটি আছিলোঁ। ভেন্দিখিনি ফাৰ্ষ্টতে ধুই মই গৰমৰ কাৰণে বিচনাতে বহি লৈছোঁ আৰু পাতলকৈ কাটি লৈছোঁ, যিহেতু ভাজি বনাব আছে। ভাতো বহোৱা হোৱা নাছিল তেতিয়ালৈকে, আকৌ এওঁ আহি পাবও হৈছিল। তাৰপিছত মই ধুমধাম কাটি লৈছোঁ, কাটি পেলাই মই ভেন্দিখিনি বোলো বনাই লওঁ। এয়া কেৰাহীত মই তেল গৰম হ'বলৈ দিছোঁ। তেল গৰম হোৱাত ইয়াতে মই কাটি থোৱা পিঁয়াজ আৰু জলকীয়া আধা টুকুৰা দি দিছোঁ। এইখিনি ৰঙচুৱা হোৱাত মই তাতে কাটি থোৱা ভেন্দি আৰু আলুখিনি ঢালি দিলোঁ। তাৰপিছত এইখিনিত মই অলপমান হালধি আৰু আন্দাজমতে নিমখ দিলোঁ। নিমখ দি ভালকৈ গোটেইখিনি মিহলি কৰি ল'লোঁ। এতিয়া ভেন্দিখিনি প্ৰায় হৈ গৈছে, মানে সিজি গৈছে। এতিয়া মই ইয়াতে মেগী মছলা দি দিছোঁ। মেগী মছলা দিলে আপোনালোকেতো জানেই টেষ্টটো বাঢ়ি যায়, ভাল লাগে খাই পেলাই। দি মই ভালকৈ গোটেইখিনি আকৌ মিহলি কৰি ল'লোঁ। এয়া অলপমান সময় 5 মিনিটমান ভজাৰ পিছত মোৰ ভেন্দি ভাজি ৰেডি হৈ গ'ল। এইবাৰ মই শুকান বামলা মাছৰ চাটনি বনাব লৈছোঁ। বামলা মাছ মই দুটুকুৰা লৈ লৈছোঁ, লৈ মই ভালকৈ গৰম পানীত ধুই ল'লোঁ। ধোৱাৰ পিছত মই গেছৰ ফ্লেমটো ল' কৰি 2ডাল বামলা মাছ ভালকৈ মই পুৰি লৈছোঁ। ধুনীয়াকৈ ইফাল সিফাল কৰি লুটিয়াই মই ভালকৈ পুৰি ল'ম। এয়া মই মিহিকৈ পিঁয়াজ কুটি লৈছোঁ, জলকীয়া কুটি লৈছোঁ, কেঁচা মিঠাতেল লৈছোঁ আৰু বামলা লৈছোঁ। তাৰপিছত মই গোটেইখিনি ভালকৈ মোহাৰি দিছোঁ। মোহাৰি দিয়াৰ পিছত মোৰ বামলা মাছৰ চাটনি ৰেডি হৈ গ'ল। বহুত টেষ্টি লাগে। আপোনালোকে মিহিকৈ আদাও কুটি দিব পাৰে, নিজৰ কথা। এয়া মোৰ চাটনি ৰেডি, একদম গৰম ভাতৰ লগত ধুনীয়াকৈ খাই দিলেই হ'ল আৰু। এতিয়া এয়া তৰকাৰী মোক খুৰীয়ে দি পঠাইছিল, ওচৰতে থাকে যে খুৰী। আম কাটি আছোঁ এতিয়া। আম খাওঁ অকণমান। টোপনি গৈছিলোঁ, আম কাটিব লাগে বুলি জগাইছে। উঠিলোঁ এতিয়া, খাই পাই কাটিছোঁ আৰু আমকে। মুখৰ ভিতৰত যে এইটো হৈছিল, ৰাতিপুৱা দেখাইছিলোঁ আপোনালোকক, ইমান বিষাই আছে। এইকণতে হৈছে যে ইমান বিষাই আছে, অশান্তি লাগি আছে। তাৰপিছত পৰিলে ধুই লওঁ। দেখুৱাওঁতে পৰিয়ে গৈ আছে বাৰে বাৰে। ভালকৈ কথাও ক'ব পৰা নাই, ইয়াত ধৰি লৈছে যে বিষাই আছে। ঠিক আছে, খাই লওঁ, আকৌ লগ পাই আছোঁ। কোৱা আবা, এইখিনি মই
ইয়াপিত দিবলৈ কাৰণে কাটি লৈছোঁ পিঁয়াজ অকণমান জলকীয়া গুড়ি দিছোঁ নেমু চেপি দিছোঁ ইয়াপিৰ মানে হওক মেগী হওক তাৰ ওপৰত দি খালে কি টেষ্ট লাগে মজা লাগে খাই লওঁ পিছে আকৌ লগ পাই আছোঁ এনে ক'ত গ'ল মোৰ ছোৱালীজনী ক'ত গ'ল ঘৰ গুচি গ'ল নেকি ক'ত গুচি গ'ল অঁ এইজনী অঁ হ'ব ঠিক আছে হ'ব মই যাব পেলাওঁ বিচাৰি পাই গ'ল মাইনা গৈ আছো মামী ক'ত যাম মই বনোৱা ভিডিঅ' ভাল লাগিলে বা ব্লগ ভাল লাগিলে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মই বনোৱা ভিডিঅ'বোৰ লাইক এণ্ড শ্বেয়াৰ কৰিব বাই